এভৰিৱান, কি খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কাকু চাবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো থাম্বনেইল চাই আপোনালোকে গমেই পাইছে যে আজিৰ ভিডিঅ'টো হৈছে মোৰ হোষ্টেল শিফটিঙৰ ওপৰত। আৰু এয়া হৈছে মোৰ নতুন হোষ্টেল। আচলতে এই হোষ্টেলটো বহুত পুৰণি হোষ্টেল আছিলে আৰু ইয়াত যিটো নতুন RCC বিল্ডিং আছিলে, মানে মাজতে বহুত বছৰ সেইটো হোষ্টেলতে ষ্টুডেণ্টবিলাক আছিলে, কিন্তু সেইটো ইয়াতে যেতিয়া ভূমিকম্প হৈছিলে, মানে তেজপুৰত এটা ডাঙৰ ভূমিকম্প হৈছিলে, তেতিয়া অলপমান ফাট মেলিলে আৰু সেয়েহে আমাক এতিয়া এই পুৰণি হোষ্টেলটো মেৰামতি কৰি আমাক ইয়াতে থাকিবলৈ দিছে। 6 মাহমান হৈয়ে গ'ল, কাৰণ এই হোষ্টেলটো মেৰামতি চলি আছিলে। আৰু মই যিহেতু ঘৰলৈ গৈছিলোঁ, বিচনা টেবুল এইবিলাক চাফ কৰা হোৱা নাছিলে, সেয়েহে আহি অলপ চাফ কৰিলে। আৰু ৰুমত এইফালে চাওকচোন নেক্সট দিনাখনৰ পৰিৱেশ। কি কৰিছা? কাম কৰিছো। চচুৰাল যাবলৈ ৰেডি তুমি? Yes, baby. কেনেকুৱা লাগিছে, তোমাৰ অনুভৱ কেনেকুৱা? ভালতো লাগা নাই, বহুত দুখ লাগি আছে। ভাল কিমান, বেয়া কিমান? ভাল তোমাৰ 20%, বাকি বেয়া 80%। অ'কে, পেকিঙত ব্যস্ত। তো মই মোৰ যাদুই টোপোলাটো লৈ যাম নে? কি আছে এইটো দেখুৱা, কি আছে দেখুৱা। মায়াঙৰ পৰা আনিছা নেকি? এইটো পাপৰি বা যাদুই টোপোলা। বাবাজি কা টিল্লা। और तुम क्या कर रहे हो यहाँ पे? মই এতিয়া বেকিং কৰিম আৰু অলপ পিছত। कैसा नेमू टेंगा तेनू लेके मैं जावांगा। কি যে হ'ব নহয়, কি কৈ থাকে ইহঁতে জানানে। আৰু মোৰ চাকচোন 6 মাহত কিমান বস্তু গোটাইছোঁ মই, ঠিক নাই দেই। ইমান যে বেডিং হ'ব ভবাই নাছিলোঁ দেই। আৰু ফাইনেলি আমাৰ যোৱা দিনটো আহি পালে। আৰু যিহেতু ওচৰতে হয়, সেয়ে আমি ৰাতিপুৱা যাবলৈ হ'লে চাফা কৰিবলৈ হোষ্টেললৈ। ইহঁতৰ এইবিলাক বেডিং চাওকচোন। চাফা কৰিবা, মেকআপ কিয় কৰি আছা তুমি? আৰু ইহঁত কেইজনীৰ নৰ্তংকি দেখিছে নহয়, কি যে হ'ব, দুখ লাগিছে। হ'লেও ইহঁতে অলপ অভাৰ এক্টিং কৰিছে। আৰু আমি আকৌ হোষ্টেল অহাৰ দিনটোতে ৰাতিপুৱাতে আহি আৰু এবাৰ চাফ কৰিবলৈ আহিলোঁ। আৰু মোৰ বিচনাখন অলপ লৰি আছিলে। আৰু এয়া হৈছে মোৰ ঘৰৰ ওচৰৰ দাদাই ইয়াতে জব কৰে। আৰু দাদাক মাতি অলপমান মোৰ বিচনাখনত গজাল মাৰি ঠিক কৰি ল'লোঁ দেই। আৰু মোৰ বস্তু চাওকচোন কিমান গাল যে হৈছে নহয়। আমি এজনীয়ে এবাৰত ই-ৰিক্সাখনত মানে বস্তুত ভৰাবই পৰা নাই জানেনে, পিছত আকৌ আনিব লগা হৈছে। ইমান যে বস্তু কেনেকৈ কেতিয়া ইমান গোটালোঁ জানো, চাওকচোন। আৰু এয়া আণ্টিহঁতে বাই বাই দিছে। আৰু কক'জনী আৰু সেইজনী মোৰ ৰুমমেটজনী দেই, মন মাৰিছে। ইমান দুখ লাগিছে সিহঁতক দেখি, কি কৰিব, উপায়ো নাই নহয়নে, চাব লাগিবই, ৰুলছ ৰেগুলেশ্যনটো মানিবই লাগিব জীৱনত। আৰু এই যে মই মহাভৈৰৱ মন্দিৰটো সদায় আপোনালোকক দেখাওঁ শ্বৰ্টছবিলাকত, এতিয়া আৰু হয়তো সদায় এইফালেৰে আহিব নোৱাৰিম। কেতিয়াবা হয়তো সপ্তাহৰ মূৰত, কেতিয়াবা 10-15 দিনৰ মূৰতহে হয়তো এইফালে আহিব পাৰিম। আৰু ফাইনেলি মই শ্বিফ্ট হৈ ল'লোঁ হোষ্টেল। আৰু ভাবিলোঁ যে যিহেতু হোষ্টেলৰ পৰা ওলাব নোৱাৰোঁ, সেয়েহে সন্ধিয়া হোৱাৰ আগতে আমি গৈ কিবাকিবি অলপ বজাৰ কৰি লওঁ। আৰু চক বজাৰত আপোনালোকে জানে, তেজপুৰত যিসকলে থাকে, কিছুমান দোকান ভাঙি দিছিলে। আৰু নতুনকৈ আকৌ চিভিল চাৰিআলিৰ ওচৰত এই দোকানবিলাক বহাইছে দেই। ইয়াতে ধুনীয়া ধুনীয়া বস্তুবিলাক পোৱা যায়। আৰু আমি হোষ্টেলৰ পৰা ওলাব নোৱাৰাৰ দুখতে একেদিনাই কিবাকিবি খাই লৈছোঁ। দৈ, আইচক্ৰীম, গাখীৰ চাহ, মিঠাই, কি যে খোৱা নাই নহয়। আৰু লাগতিয়াল বস্তুখিনিও কিনিলোঁ। আৰু নেক্সট ডে এয়া আমি আকৌ ক্লাছলৈ যাবলৈ ওলালোঁ। ৰুম ভালদৰে চিজিল হোৱাই নাই, কেতিয়াবা ভালদৰে চিজিল কৰি আপোনালোকক দেখুৱাম। নাভাবিব আৰু ছোৱালীবিলাক ইমান লেতেৰা, একদম সময়ৰ টনাটনি জানেনে, কি যে হ'ব। বাৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই।